বহুত দিনৰ মূৰত আকৌ এবাৰ ঘটিছো। ইংৰাজী নতুন বছৰটোৰ এটি মাহ শেষ হ'বৰে হ'ল। সময়বোৰ আজিকালি আৰু সোনকালে যোৱা যেন হৈছে। কিনো কৰি আছো, কলৈনো গৈ আছো, একো বুজিয়ে নাপাওঁ। তথাপি গৈয়ে আছো। অকমান নিজৰ মাজৰ অনুভৱবোৰ চৰ্চা কৰিবৰ মন গ'ল আকৌ এবাৰ। ব্যক্তিগত জীৱনৰ অৰ্থক অনৰ্থক বহুতো কামৰ মাজত নিজৰ ভাল লগা কিছু কামৰ ভিতৰতেই মোৰ এই অনুভৱবোৰ, য'ত মই মোৰ জীৱনত সন্মুখীন হোৱা বহু লোকৰ মনৰ কথাবোৰ মোৰ অনুভৱেৰে উনুকিয়াই চাব পাৰোঁ। এজন গায়ক, লিখক, এজন পুত্ৰ, স্বামী, পিতৃ, এনে বহু নামেৰে পৰিচিত এজন মানুহ খুব চৰ্চিত। এতিয়া নাম উল্লেখ নকৰোঁ, বুজাই বুজিব। মোবাইল ফোনটো চুবই নোৱাৰা হৈছোঁ। হঠাৎ চাৰিওফালে তেওঁৰে চৰ্চা। সামাজিক মাধ্যমৰ ক'তো বাদ পৰা নাই বুলিয়ে ক'ব পাৰি এই চৰ্চা। ময়ো জনা নাছিলোঁ তেখেতক আগে কোনোদিন। অসমীয়া বুলি হয়তো ই এক লজ্জাৰ কথা। পিছে কি কৰিম এতিয়া? নিজৰ মাজত নিজেই লাজ পাইছোঁ। কাৰণ পৃথিৱীৰ বহু গৰম খবৰ হয়তো ময়ো জানো, কিন্তু বিতৰ্কিত এই মানুহজনৰ কথা যে ময়ো জনা নাছিলোঁ। পিছে কৰোঁ কি এতিয়া? নাজানো বুলি ৰীল বনাওঁ নে ময়ো কিবা কিবিখন কৈ ভিউৱাৰ্ছ বঢ়াওঁ, ঠিক বুজি পোৱা নাই। মানুহজন এতিয়া এই পৃথিৱীত নাই। তেওঁতো গুচি গ'ল, তেওঁ মুক্ত। পিছে এতিয়া সমাজত তেওঁক লৈ এখন নতুন মহাভাৰত চলি আছে। এজন মানুহ তেওঁ যোনেই নহওক বা যিয়েই নহওক, জীৱন্ত অৱস্থাত যদি চিনিয়ে নাপালোঁ, মৃত্যুৰ পিছত ইমান হৈ হাল্লা কৰি জানো কিবা হ'ব? আমি মানুহবোৰ সঁচাকৈ বৰ নিৰ্লজ্জ। মৰোতা মৰি গ'ল। পিছে এছামে এতিয়া এই সুযোগৰ ভাল সুবিধা লৈছে। মুঠতে আমিবোৰক এটা অজুহাত লাগে দাঁত নিকটাই চিঞৰিবৰ বাবে। আনৰ কান্ধত বন্দুক থৈ লক্ষ্য প্ৰতিষ্ঠা কৰাটোৱেই যেন আমাৰ নিয়ম। কি মূৰটো হ'ব? দুদিন পিছত আকৌ লাভা হৈ উফন্দি উঠা জ্বালামুখীবোৰ -ডিগ্ৰীৰ বৰফ হৈ কঠুৱা মাৰিব। এতিয়া আকৌ আৰু এটা বাতৰি। তেওঁ হেনো আনৰ গান নিজেই লিখা বুলি চৰ্চা কৰিছিল। হেৰ', তহঁতবোৰে মানুহটো জীয়াই থাকোঁতেনো কি কৰি আছিল? এতিয়া যে চুকৰ ভেকুলীয়েও তুৰতুৰাইছে। গছত উঠাই গুৰি কটা মানুহৰ সঁচাকৈ অভাৱ নাই দেই। মই হ'লে মোৰ মনৰ কথাহে কৈছোঁ। এইবোৰৰ পৰা দূৰতে বিদূৰ হৈ থকাই ভাল। কাৰণ ভাল কৰিব যদি নোৱাৰোঁ, তেন্তে বেয়া কৰাৰ অধিকাৰো মোৰ নাই। মৃত্যুৰ পিছত মৰণোত্তৰ খ্যাতিৰ কোনো অৰ্থ নাই। সেই পুৰস্কাৰ যিয়েই নহওক, সেয়া কেৱল ঠিকনাবিহীন এখন চিঠিৰ নিচিনাহে হৈ পৰে। লিখোতাই লিখি গ'ল, গাওঁতাই গাই গ'ল। এতিয়া জাতিৰ নামত নতুন ৰূপত আপত্তিবোৰ আকৌ ক'ৰ পৰা আহি গ'ল? কত গ'ল, কত আহিল, কত আন্দোলন হ'ল, কত তৰ্ক হ'ল, কত যে মৌম ৰাজপথত গলি গলি নুমাই গ'ল। যদি ইমানেই সকলোবোৰ জাতিৰ মান লৈ চিন্তিত, তেন্তে প্ৰথমে নৱপ্ৰজন্মৰ মাজত ইংৰাজী শব্দ প্ৰয়োগ নকৰাকে এটি সম্পূৰ্ণ বাক্য ক'বলৈকে শিকোৱা যাওক নে কি কয়? কথাবোৰৰ অৰ্থ কোনে কেনেকৈ লয় মই নাজানো। কথা হ'ল যে এটি আত্মাক আমি এতিয়া শান্তিত থাকিব দিয়াটো উচিত। মৰণোত্তৰভাৱে গুণ বখানি লাভ নাই। ভাল কৰিবই নোৱাৰিলোঁ যদি তেওঁৰ নামত টেটুফালি চিঞৰি কথা এগালকৈ কিয়নো নিজক প্ৰচাৰ কৰাৰ সুবিধাকণ লওঁ? সেয়েহে থানৰ গোসাঁইক থানে থানে থৈ দিয়াই ভাল নে কি কয় বাৰু আপোনালোকে? আৰু যদি
চিঞৰিলে সকলো সমাধান হৈ যায় তেন্তে চিঞৰিয়ে থাকক। কথাতেই আছে নহয়, কাকনো বুলিম ককা, সকলোৰে দাড়ি চুলি পকা। নিজৰ ক্ষোভবোৰ নিজে অলপ নিজৰ মাজতেই উলিয়ালোঁ। হয়তো মোৰ শব্দবোৰতো ক্ৰুটি ওলাব, ক্ষমা কৰিব। মানুহ মাত্ৰেই ভুল। এতিয়া সেই বিদেহী শক্তিশালী আত্মাক মোৰ প্ৰণাম, যিয়ে মৰি মৰিও নিজক এটা জাতি আৰু এখন সমাজৰ আগত নিজৰ পৰিচয় দি থৈহে গ'ল। নজনাজনকো তেওঁৰ নাম জানিবলৈ বাধ্য কৰি থৈ গ'ল। হে বিদেহী আত্মা, তুমি য'তেই আছা শান্তিত থাকা। অনুভৱ।